এভৰিৱান মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু হেপী দিৱালী সকলোকে। আৰু আজি দিৱালী হয় কিন্তু আমাৰ একো দিৱালী সেলিব্ৰেশ্যন কৰা নাই। আমাৰ আইতা ঢুকাইছিলে সেইকাৰণে যোৱাকালি আমাৰ একো দিৱালী সেলিব্ৰেশ্যন কৰা নহ'ল। আজি ভাবিছোঁ এনেই অকণমান কৰিম আৰু সৰু সুৰাকৈ। আৰু এতিয়া গণেশগুৰি যাওঁ বন্দনাৰ লগত। মই আহি আছোঁ ঘৰৰ পৰা ওলাই আৰু বন্দনা ৰখি আছে কলেজ গেটত। তাৰ পৰা একেলগে যাম। যোৱাৰ কাৰণটো হ'ল আজি মানে বন্দনাই চুলি ষ্ট্ৰেট কৰিব, আমি বিউটি পাৰ্লাৰ যাম, লগতে কল্যাণীও যাব। ক'ৰবাত যাব লগা হ'লে মোক ৰখিবই লাগিব কাৰণ মই বহুত লেট হয়, মই বহুত লেজি। সদায় মানে টাইমত কেতিয়াও নাপাওঁ। গাড়ীখন চাগে তাই ৰখি আছে গেটত, চাই থাকিব আপোনালোকে, দেখাই আছোঁ বাকীখিনি। বন্দনাক লগ গাড়ী দিবি নেকি দেৰি হোৱাৰ কাৰণে? এয়া আমি বাছত উঠি ল'লোঁ, লাষ্টৰ চিটত বহিছোঁ, বন্দনাৰ ভাইটিও আছে লগত আৰু কল্যাণী আহি আছে। পিছফালে বহিছোঁ মানে গোটেইকেইটা একেলগে বহিম, সেইকাৰণে চাই থাকিব আপোনালোকে। গণেশগুৰি আহি পালোঁ এতিয়া। ফাৰ্ষ্ট এখন ষ্টুডিঅ'ত আহিছোঁ, তাতে অলপ কাম আছে। ষ্টুডিঅ'ৰ পৰা ওলাই আকৌ পাৰ্লাৰ যাম, চাই থাকিব আপোনালোকে। আমি এতিয়া ষ্টুডিঅ'ৰ পৰা ওলালোঁ। বন্দনাৰ ভাইটি বাৰ্থডে গিফ্ট বনাই আছে, ফটো ফ্ৰেম। আৰু আমি এতিয়া যাম পাৰ্লাৰ। কল্যাণী ক'ত যাবি? যাম শ্বপিং কৰিম বোলে। কল্যাণী আছে শ্বপিং, ফাৰ্ষ্ট পাৰ্লাৰত যাম, তাৰপিছত শ্বপিং কৰিম। নাই দে, আমি ওলালোঁ পাৰ্লাৰ যাম এতিয়া। বন্দনাৰ চুলি বহুত কালি। বন্দনাৰ ক্ৰীম এপ্লাই কৰা হৈ গ'ল। বন্দনাৰ ক্ৰীম এপ্লাই কৰা হ'ল, অকণমান টাইম ৰখিব লাগিব। আমি কল্যাণীৰ শ্বপিংখিনি কৰি আহোঁ, আমি আৰু আহিম। এতিয়া ফাৰ্ষ্ট অলপ শ্বপিং কৰি আহোঁ। কেনেকুৱা কালাৰ ব্লাউজ লাগে তো? ব্লেকত লৈ লওঁ, চবৰ লগত চাজিব। আমি স্কুলত পিন্ধি যাবৰ কাৰণে ব্লাউজ ল'লোঁ। মই এটা লৈছোঁ আৰু কল্যাণী তিনিটা লৈছে। এটা মাকৰ কাৰণে লৈছে। ইয়াতে ফিটিং কৰিম। ব্লাউজটো অলপ মোৰ কাৰণেতো বহুত ডাঙৰ হৈছে, মই ইয়াতে ফিটিং কৰি দিব লাগিব। ইয়াতে ফিটিং কৰি লৈ যাওঁ। দুখন আছে। ফ্ৰেণ্ডছ, স্কুলত পিন্ধিব ব্লাউজ এটা ল'লোঁ, লৈছে 120 টকা আৰু চিলাওঁতে 40 টকা। ব্লাউজটোতে 160 টকা গ'ল। ইমান দুখ লাগে ন, ফিটিং নকৰাকৈ একো বস্তুৱে নহয়। আৰু আজি আমাৰ কলেজখনৰ ফ্ৰণ্টত, আমাৰ কলেজখন বহুত দিন পিছত দেখা পালোঁ। এইখন আমাৰ কলেজখন, বহুত য়াদগাৰ মেমৰি আছে ন ইয়াতে, মিছ কৰোঁ। যা আৰু বাই বাই কলেজ। বজাৰ কৰি আকৌ আহিলোঁ পাৰ্লাৰ। ময়ো হেয়াৰ স্পা কৰিলোঁ, মানে মোৰো কৰিব লগা হৈ আছিল, টাইম পোৱা নাছিলোঁ। আজি আহিলোঁ পাৰ্লাৰত, চ' ময়ো কৰিলোঁ। দেৱালী বুলি হেয়াৰ স্পাই কৰি দিলোঁ আৰু।
বন্দনা চুলি ষ্ট্ৰেট হ'ল মই স্পা কৰি কেতিয়াবাৰ পৰাই বহি আছোঁ ইমান টাইম ৰখিলোঁ কষ্ট দিলোঁ আৰু ওলাৰ পৰা ওলালোঁ আমি এতিয়া উবেৰ ৰখি আছোঁ অকণ বন্দনা চুলি বাছত গ'লে উৰি যাব সেইকাৰণে উবেৰ ৰখি আছোঁ ক'ত আছে উবেৰ হাতীগাঁও ব্ৰিজৰ ওপৰি যামনে আমি এতিয়া ধুনীয়া এইটো ব্ৰিজখন ন ৰাতিপুৱা 10:30 ঘৰৰ পৰা ওলাইছোঁ এতিয়া 6টা বাজি গ'ল বন্দনাৰ কাৰণে ৰখি ৰখি বহুত টাইম হ'ল তাই পূৰা 6টা বজাত চুলি ষ্ট্ৰেট কৰা হৈছে এতিয়া সিহঁত গ'ল মই ভেটেনাৰী গেটত ৰখিলোঁ সিহঁতে মাধৱনগৰ গুচি যাব এইখিনি অকলে খোজকাঢ়ি আহি আছোঁ আৰু এতিয়া ঘৰ আহি পালোঁ ঘৰ পাই চাহ খালোঁ চাহ খাই আকৌ শাৰী পিন্ধিছোঁ আলি বুলি ইনষ্টাত ৰিলছ বনাম চাব মোৰ ইনষ্টা আইডিটো নমিতা বেজবৰুৱা বুলি আছে তাত গৈ ফ'ল' কৰি দিব আৰু আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব আৰু অন্য এটি ভিডিঅ'ত লগ পাম আজিলৈ বাই